সহকারে নিশ্চয়কৈ সমাধানৰ বাবে অসম চৰকাৰে চাওতাল জনগোষ্ঠীয় দল সংগঠনক আলোচনাৰ মজিয়াত আনি এক সমাধানৰ বাট উলিয়াব। তাৰ বাবে এইখিনি সময়ত বাইদেউৰ তৰফৰ পৰা জনগোষ্ঠীটোৰ আশ্বাস দিব পৰাকৈ দুই এষাৰ মন্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালো। মই আজি গোসাইগাঁও এছডিঅ অফিচৰ ফালৰ পৰা হিচাপে আহিছোঁ। দেখি খুবেই ভাল লাগিল। ইয়াতে অনেক আপোনালোকে নিজৰ জাতিৰ বেলেগ বেলেগ ধৰণৰ ডান্স আৰু গোটেই কাৰ্যক্ৰম কৰি প্ৰদৰ্শন লাগিছে আৰু মই আপোনালোকৰ নিজৰ দাবীখিনি উত্থাপন কৰিব পাৰে আৰু আপোনালোকে সকলোৱে এটা পিচফুল ৱেত এটা চলিউশ্যন পাব পাৰে। আপোনালোকক যিটো লাগে সেইটো যাতে মানে অতি সোনকালে আপোনালোকৰ দাবীটো যাতে মানি লোৱা যায়, মই আশা কৰিম আপোনালোকৰ ফালৰ পৰা। আৰু মই নিজৰ কেপাচিটিত আমি আপোনালোকৰ যিখিনি দাবী আছে আমি ওপৰলৈ জনাম আৰু মই আশা কৰোঁ যে আপোনালোকৰ সোনকালেই এটা মিটিং হয় আমাৰ ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত আৰু মেইন আমাৰ চৰকাৰৰ যোনকেইজন অধ্যক্ষ আছে তেওঁলোকৰ লগত। আৰু আমাৰ আপোনালোকৰ প্ৰতি সদায় মৰম আৰু শ্ৰদ্ধা থাকে। এয়াই সদায় ধন্যবাদ।